নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল জুলফিজ ব্লগৰ আৰু এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ ৱেষ্ট বেংগলৰ দুৰ্গাপুৰত। ইয়াত মই এখন পৰীক্ষা দিব আহিছোঁ, B.ed পৰীক্ষা। আজি এইবাৰ আমাৰ ছেকেণ্ড ছেম চলি আছে। প্ৰথম ছেমৰ এবাৰ পৰীক্ষা দি গৈছোঁ, ৰিজাল্ট ভালে হৈছে বাৰু। এতিয়া আকৌ ছেকেণ্ড ছেম দিম। আজি ইয়াৰ পৰীক্ষাৰ ছিষ্টেম কি, আমি কেনেকৈ দৰে যাম। মই দুৰ্গাপুৰৰ পৰা মুচিপাৰা বুলি এটা জেগা আছে, তাতে আমি হোটেল লৈছোঁ। ইয়াৰ পৰা আমাৰ কলেজখন ৰাজেন্দ্ৰ একাডেমি ফৰ টিচাৰ্ছ ট্ৰেইনিং, আমাৰ কলেজখনৰ নাম। ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰত। গতিকে আমি এতিয়া কলেজত যাব ওলাইছোঁ। আজি প্ৰথম পৰীক্ষা, গতিকে পৰিৱেশটোনো কেনেকুৱা এই বস্তুটো আপোনালোকক দেখুৱাম মোৰ ব্লগত। গতিকে ভিডিঅ'ৰ লগত থাকিব। ধন্যবাদ। হোটেলৰ পৰা ওলালোঁ, এতিয়া আমি গাড়ী এটা ল'ম। অটো কৰি যাব লাগিব। ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰত আছে আমাৰ কলেজখন। এতিয়া অটো এখন বিচাৰিব লাগিব। এতিয়া আমি টমটম এখন ভাড়া কৰি ল'লোঁ। ইয়াৰ পৰা কলেজ যাওঁতে 100 টকা ল'ব বুলি কৈছে। 4-5 কিলোমিটাৰ দূৰ হয়, গতিকে এইখিনিত 100 টকা দিয়াটো খুব ডাঙৰ কথা নহয়। সিদিনাখন আমি গৈছিলোঁ বাৰু। যিকেই নহওক, এতিয়া পৰীক্ষা আমাৰ আছে 12টাৰ পৰা, গতিকে অলপ সোনকালে ওলাইছোঁ। আজি আমি কিমান প্ৰেক্টিকাম পেপাৰবিলাক আছে, এইবিলাক জমা কৰিব লাগিব আৰু অলপ ফৰ্মেলিটিছ আছে কলেজত, সেইখিনি আমি পূৰা কৰিম। গতিকে আমি অলপ সোনকালে ওলাইছোঁ। বাহিৰৰ পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক দুৰ্গাপুৰৰ। ওপৰৰ যিটো অভাৰব্ৰিজটো দেখিছে আপোনালোকে, এইটো দুৰ্গাপুৰ হৈ এনেকৈ আসানসোল হৈ অলপ ৰাস্তা কাম চলি আছে, লাহেকৈ গৈ আছে। এটা পুখুৰী, দুর্গাপুর যে কয় লতিখার কারখানা সব কারখানায় আচলতে এই এৰিয়াখিনি ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। আপোনালোকে জানে ইয়াত যিমান ষ্টীল আৰু ৰডৰ ফেক্টৰীবিলাক দুৰ্গাপুৰতে আছে, চিমেণ্টৰ। গতিকে চব এইবিলাক কোম্পানীৰ মানুহবিলাকে ইয়াত ফ্লেট লৈ থাকে, ডাঙৰ ছ'চাইটি। আচলতে দুৰ্গাপুৰৰ এইখিনি সোমোৱাৰ লগে লগে এইবিলাক সচৰাচৰ খুব বেছি চকুত পৰে। যদিও গোটেই ইণ্ডিয়াতে আজিকালি এইবিলাক কালচাৰ আহি গৈছে, মানুহবিলাকে ফ্লেট বনাই, ছ'চাইটি বনাই থাকে। কিন্তু অলপ দুৰ্গাপুৰত অলপ বেছি দেখিছোঁ, কাৰণ যিমান ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবিলাক আছে, গতিকে ইমান ইণ্ডাষ্ট্ৰিত কাম কৰা মানুহবিলাকে ইয়াতে পাৰ্মানেণ্টলি থাকিবলৈ লয়। এইটো এটা হস্পিটেল, দ্য নেশ্যন হস্পিটেল, ধুনীয়া হস্পিটেলটো। আচলতে যিমান ছ'চাইটিত বসবাস কৰা মানুহ আছে ইয়াত, গতিকে এইবিলাক ইমান মানুহবিলাকৰ কাৰণে এটা হস্পিটেলটো প্ৰাইভেট ভাল এটা হস্পিটেল থকা জৰুৰী, যিটো কাৰণে হস্পিটেলটো আছে ইয়াতে। খুব ভাল, মোটামুটি আগতকৈ বহুত উন্নত হৈছে। ৱেষ্ট বেংগলৰ যিটো পৰিৱেশ আজিৰ পৰা 10 বছৰ আগতে আছিলে, তো আজিৰ ডেটত ৰাস্তা ঘাটৰ পৰা আদি কৰি গোটেই বস্তুখিনি বহুত উন্নতি হৈছে। খুব এটা বেয়া ৰাস্তাৰে আমাক কলেজৰ ফালে লৈ আহিছে। ৰাস্তাটো ইমান ভাল নহয়, পৰিৱেশটো এনেকুৱা, মানুহ কম। আচলতে ইয়াত এটা কালচাৰ দেখিছোঁ, য'ত মানুহবিলাক থাকে একগোট হৈ একেলগে ধুম বান্ধি থাকে, ঘৰ বাৰী চব একেলগে থাকে, আৰু বাকী চব খালী। কলেজ পালোহি আহি। এই গোটেইটো কলেজ বন্ধৰী, এইটো কলেজৰ সন্মুখৰ গেট। আমাৰ চবেই সোমাই আছে পৰীক্ষাৰ কাৰণে। কলেজত সোমাইছোঁ, বহুত ডাঙৰ কলেজ। পিছপিনে দেখিছে এৰিয়াটো, বহুত ডাঙৰ কলেজ। আমি ভবাই নাছিলোঁ। কলেজখনৰ সামগ্ৰিক পৰিৱেশটো বহুত ভাল, দেখাত ধুনীয়া। এতিয়া নাজানো, ইমানো প্ৰিপাৰেশ্যন হোৱা নাই, পৰীক্ষা কেনেকুৱা হয় কি কথা, ভয়ে লাগি আছে আহি পেলাই কলেজ চাই পেলাই। এইটো কলেজটো, গোটেই সামগ্ৰিক যিটো পৰিৱেশ কলেজৰ, এইটো খুব ডাঙৰ কলেজ। এয়া চাওক, চাইনবোৰ্ডত লিখা আছে ৰাজেন্দ্ৰ একাডেমি ফৰ টিচাৰ্ছ এডুকেশ্যন। এইটো বিল্ডিঙত আমাৰ পৰীক্ষা হ'ব। চব ল'ৰা ছোৱালী আহি পেলাই ইয়াত একগোট হৈ আছে। আমাৰ ত্ৰিপুৰা, অসম, ছিকিম এইবিলাকৰ পৰা ল'ৰা ছোৱালী বহুত বেছি। চবেই পৰীক্ষাৰ হলত সোমাবৰ কাৰণে চবেই ৰখি আছে।
গেটটো খোলা নাই বাৰু গেট খুলিলে চবেই সোমাব গেটটো বন্ধ আছে আমি চবেই বাহিৰত অপেক্ষা কৰি আছোঁ যিমান ল'ৰা ছোৱালী দেখিছে চব ত্ৰিপুৰা ৱেষ্ট বেংগল ঝাৰখণ্ড আমাৰ অসম গোটেই মোটামুটি ইউ পি বিহাৰো আছে অলপ চলপ সেয়া এইটো ভিতৰৰ পৰিৱেশ প্ৰথম সোমাই এতিয়া আমি নিজৰ নিজৰ ছিটটো বিচাৰিব লাগে আমি চবেই এইটোলৈ ব্যস্ত চাওঁচোন মোৰ ছিটটো ক'ত বা পৰিছে কিমান তোমাৰ কিমান তোমাৰ 1145 কোনটো 1163 আমাৰ ওচৰে পাজৰে হ'ব 163 লাষ্টৰ তোমাৰ ডিজিটটি 145 মোৰ 49 তোমাৰ 63 खाते उलालो आम्ही कैसे हुआ हैंडराइटिंग थोड़ा फिगर करना हैंडराइटिंग हैंडराइटिंग का बुरा हुआ है और थोड़ा और पहली बार इतना जल्दी जल्दी लिखा ना है इसीलिए थोड़ा और एग्जाम में हैंडराइटिंग किसको अच्छा होता है ऐसे में कैसे अच्छा होगा 1.5 घंटे में इतने सारा लिखना पड़ा कैसा সহজ হ'ব ইমান সহজতে একদম হোৱা নাই আৰু ইমান কম সময়ৰ ভিতৰত ইমান বেছি লিখিব লাগে বহু দিন হ'ল লিখাই নাই ইমান আৰু ফটককৈ মানে ইমান প্ৰেক্টিছো নাই এনেকুৱা মাথা গৰম হৈছে মানে কি ক'ম যিকেই নহওক আমি যিটো ভাবিছিলোঁ পৰীক্ষা যেনেকৈ হ'ব ইমান সহজ হ'ব বুলি এইটো মুঠেও হোৱা নাই গতিকে লিখিছোঁ আৰু এতিয়া নাজানো আৰু কিমান মাৰ্কছ আহে 1.5 ঘণ্টা আছিলে পৰীক্ষা এতিয়া আকৌ আধা ঘণ্টাৰ পিছত আৰু এটা আমাৰ ছেকেণ্ড হাফ ষ্টাৰ্ট হ'ব চাওঁচোন কি হয় এতিয়া আকৌ ছেকেণ্ড পেপাৰ পৰীক্ষাৰ কাৰণে ৰেডি হৈ আছোঁ কিবা কিবি খাই আহিলোঁ চাওঁচোন এতিয়া 2:30টাৰ পৰা 4টালৈকে আছে এতিয়া চাওঁ কেনেকুৱা হয় পৰীক্ষা দি ওলালোঁ এতিয়া আজি প্ৰথম আৰু ছেকেণ্ড পেপাৰ দিলোঁ দি শেষ কৰিলোঁ এইখিনিতে আজিৰ ব্লগটো সমাপ্ত কৰিলোঁ দুটাকৈ পৰীক্ষা দিলোঁ আজি দিনটো ভাতো খোৱা নাই গোটেই দিনৰ প্ৰক্ৰিয়াটো দেখুৱালোঁ আপোনালোকক কেনেকুৱা বা হৈছে নাজানো যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ